হেল্ল' ফোনটো ৰিচিভ কৰোঁতে ইমান সময় লাগেনে? কথা পাতিব মন নাছিল। কোৱা, কিয় ফোন কৰিলা? এনেই তোমাৰ মৰম লগা মাতটো শুনিব মন গ'ল। মই ৰাখিছোঁ, বাই। এই ৰবা ৰবা, কোৱা, কি ক'বলৈ আছে? কোনোবাই মোক এতিয়াও অভিমান কৰি থকা যেন পাওঁ। ধেমালি বাদ দিয়া, আৰু আজি ইমান দিনৰ মূৰত কিয় ফোন কৰিছা সেইটো কোৱা। তুমি মোক এতিয়াও বেয়া পাই আছা ন? নাই থকা। তেন্তে তুমি মোৰ বিয়ালৈ কিয় নাহিলা? তুমি মোৰ অৱস্থাটোক লৈ হাঁহিছা ন? নহয়, মই মাথো মোৰ ভাগ্যখনক লৈহে হাঁহিছোঁ। তোমালৈ মোৰ বহুত মনত পৰে। তোমাৰ মাতটো শুনিবলৈ, তোমাৰ মৰম লগা হাঁহিটি চাবলৈ, তোমাক আকৌ আগৰ দৰে ভাল পাবলৈ, আকৌ এবাৰ হিয়া উজাৰি ভাল পাবলৈ মোৰ বৰ মন যায়। হিয়া উজাৰি ভাল পাইছিলা জানো কেতিয়াবা? তুমি মাথো মোৰ অনুভৱবোৰৰ সৈতে খেলিছিলা। কিয় তেনেকৈ কৈছা? আজিও অতীতৰ স্মৃতিয়ে বৰকৈ আমনি কৰে। তুমি বাৰু কেতিয়াবা মোক মনত কৰা নে? বিশ্বাসঘাতকতা কৰি এৰি থৈ যোৱা গৰাকীয়ে কি বুজি পাব যে থৈ যোৱা স্মৃতিৰ বোজা কিমান গধুৰ। তোমাৰ কেতিয়াবা মোৰ সংসাৰখন ভাঙি দিব মন নাযায়নে? মোৰ চইচ ভুল হ'লেও তোমাৰ চইচ ভুল বুলি প্ৰমাণ হ'ব নিদিওঁ মই। চিন্তা নকৰিবা। সেয়া জানো মই বাৰু মাজে সময়ে তোমাৰ লগত কথা পাতিব পাৰিমনে? মই নোৱাৰিম। মই মোৰ মনটোক বহুত কষ্ট কৰি বুজাইছোঁ যে সেইটো এটা সপোন আছিল, আৰু সপোন কেৱল টোপনিতহে ভাল লাগে, দি থকত নহয়। বাই। অহাৰ দৰে উভতি আঁতৰি গলা।